হাই, মই হেমেন অৰ্ণৱ। আজি আচলতে ছানডে আৰু কৰোণাৰ কাৰণে বহুদিন ঘৰত সোমাই থাকিলোঁ। আজি মন গ'ল অকণমান ফুৰি আহিবৰ কাৰণে। মোৰ ঘৰ গুৰুকুল, গীতানগৰ গুৰুকুলৰ পৰা মই নেটত চালোঁ মায়ঙলৈ মাত্ৰ 37 কিলোমিটাৰ। গতিকে আজি ভাবিছোঁ অকণমান মায়ং ফুৰি আহোঁ আৰু লগতে ভাবিছোঁ ইয়াৰ ওপৰত ব্লগ এটি বনাওঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। গতিকে এতিয়া মই ঘৰৰ পৰা যাব ওলাইছোঁ আৰু মই মোৰ লাগেজটো ৰেডি কৰিছোঁ। বৰ্তমান মই এই বেগটো ৰেডি কৰিছোঁ। পানীৰ বটল এটা আছে, প্লাছ লগতে মোৰ কেমেৰাটো ইয়াত আছে, ট্ৰাইপড আছে, যিহেতু মই বাইক লৈ যাম। লগতে মই হেলমেটটো এতিয়া লৈ লৈছোঁ। ইতিমধ্যে গাড়ী ৰেডি কৰা হৈ গ'ল আৰু মোৰ বুলেটখনত এটা লাগেজ লৈ লৈছোঁ। ইয়াত কেমেৰা, পানীৰ বটল চব ৰেডি। গতিকে এতিয়া ষ্টাৰ্ট কৰিব ওলাইছোঁ। আমাৰ নাৰেংগীত গতিকে শ্ৰদ্ধাৰ নিয়োজিত আছে। বৰ্তমান আমি হৰিৰ ওচৰত আছোঁ। হৰি এটা হাই কৈ দিয়া। খুব মৰমৰ ভাইটিয়ে গুৱাহাটীৰ পৰা মাত্ৰ 37 কিলোমিটাৰ পবিতৰালৈ, নহয় জানো, মায়ঙলৈ। আমাৰ কিন্তু আধা ঘণ্টাও লগা নাই। গতিকে হৰিৰ ঘৰত আহিছোঁ। আচলতে খুব ধুনীয়া ফেমিলি, একদম গোটেইবোৰ আমি দেখিছোঁ। আমাক চাহ খোৱাৰ কথা কৈছে, আমি আহোঁতেহে চাহ খাম দেই। আৰু গোটেই পৰিয়াল লগ পাইছোঁ আজি, খুব ভাল লাগিছে। লগতে আমাৰ ইফালে শ্ৰদ্ধাৰ নিন্তুদা আছে। নিন্তুদা আছে। গতিকে আমি এতিয়া পবিতৰা অভিমুখে যাত্ৰা আৰম্ভ কৰিম। আচলতে আমাৰ হৰি খুব ভাল ছিংগাৰ, এই অঞ্চলৰ এজন জনপ্ৰিয় ছিংগাৰ আৰু খুব সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। খুব ধুনীয়াকৈ লাগি আছে। গতিকে মাতি দিয়া আৰু ৰাইজক ৰাস চাবৰ কাৰণে। সকলোৱে যাতে ৰাস চাব আহে। আমাৰ অহা সোমবাৰ আৰু মঙলবাৰে হ'ব, দেওবাৰে আমাৰ মূৰ্তি অনা হ'ব। আহিব সকলো, ভাল লাগিব। আমি এতিয়া ৰাওনা হৈছোঁ। ৱেলকাম টু পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। ইয়াৰ পৰা মাত্ৰ 2 কিলোমিটাৰ। এতিয়া আমি আহি বৰ্তমান পবিতৰাৰ হাডুক উলুমা সেতু অৰ্থাৎ হাডুক হেংগিং ব্ৰিজখন পালোঁ। খুব ধুনীয়া, আচলতে খুব সুন্দৰ আৰু ইয়াৰ পৰিৱেশটোৱে বৰ ধুনীয়া। আমাৰ হৰি আছে, হৰি ভাইটিৰ লগত আছে। তাৰ ইয়াতে যথেষ্ট চিনাকি আচলতে, যিহেতু সি ইয়াৰে স্থায়ী বাসিন্দা। গতিকে আটাইয়ে তাক চিনি পায়। ওচৰতে আমাৰ বন বিষয়াৰ কাৰ্যালয়টো আছে আৰু ইফালে এইটো হাডুক কয় ন? হাডুক বিল বুলি কয়। হাডুক বিল। হাডুক বিল আচলতে বৰ ধুনীয়া। আজি যিহেতু ৰবিবাৰ, যথেষ্ট মানুহ আহিছে, নহয় জানো হৰি? আৰু আহিব পিছত, আৰু এতিয়া আমি আৰম্ভণি হৈছে বৰ্তমান। আচ্ছা, আৰু আহি আছে মানুহ। আমি আচলতে এই উলমা ব্ৰিজত উঠিছোঁ। খুব ধুনীয়া আচলতে, একদম মনোমোহা পৰিৱেশ আৰু দুয়ো কাষে এইটো হেৰি কয় ন, বিল হয় আচলতে। হাডুক বিল বুলি কয়। এয়া আমাৰ ভাইটি হৰি আছে। হৰিয়ে আচলতে খুব ধুনীয়াকৈ গাইড কৰিছে আজি আমাক, মানে মোক বিশেষকৈ। মই এনেকৈ ব্লগ বনোৱা নাই, ফাৰ্ষ্ট টাইম বনাইছোঁ। আচলতে ফুৰি থকা হয়, কিন্তু এনেকৈ বনোৱা হোৱা নাছিলে। এইটো নতুন পদক্ষেপ আৰু আপোনাৰ পদক্ষেপটো আগবাঢ়ি যাওক, তাৰ কাৰণে মই বিশ্বাস জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনাৰ বিভিন্ন ঠাই আছে ইয়াত, মই যিমানখিনি পাৰোঁ। হয়, তুমি অলৰেডি কৈছা চনকা বুলি, তাততো মই 2টা গানৰ শ্বুটিং কৰিছিলোঁ। লগতে তুমি আৰু ক'লা যে কানায়ে বৰশী বোৱা
শিল এটা আছে আৰু কিবা আৰু কৈছিলা তুমি? কাষতে মন্দিৰ আছে, এটা শিৱ মন্দিৰ আছে, গণেশ মন্দিৰ। আপোনাৰ এছিয়াৰ ভিতৰত বৃহত্তম শিলালিপি আছে মায়ঙত। হয় নেকি? আপোনাৰ বুঢ়া মায়ং বুলি কয় তাতে। বুঢ়া মায়ং। আচ্ছা। আৰু আছে ইয়াতে বিভিন্ন ধৰণৰ গণেশ মন্দিৰ বিভিন্ন ঠাইত আছে, হয় মানে শিলৰ আগৰ দিনত। হয়। আৰু তুমি কৈছিলা যে এই মানে বহুত সময় লাগে বুলি নহয় জানো? হয়। তাৰমানে আমি 2টামান দিন লৈ আহিব লাগিব। আপুনি এদিনত গোটেই পবিতৰাখন চোৱাকৈ, আৰু এদিন তুমি যিখিনি আমাৰ ঐতিহ্যমণ্ডিত যিখিনি ঠাই আছে সেইখিনি আমি ঘূৰিব পাৰিম নহয় জানো? পাৰিব। আপোনাৰ মিউজিয়াম হল আছে, তাত আপুনি কিছু আমাৰ সংৰক্ষণ কৰা বস্তু। মিউজিয়াম হলো আছে নহয় জানো? সেইটো আগৰ দিনৰ ৰজা দিনৰ চাগে, আগৰ দিনৰ আপোনাৰ যিবিলাক লিখা এইবোৰ আছিলে, সাঁচি পাতত বা এনেকৈ বিভিন্ন ধৰণৰ বস্তু আছে আগৰ দিনৰ। হয়। তৰোৱাল আছে বা। আচ্ছা। গতিকে মই হেমেন অৰ্ণৱে আহ্বান জনাইছোঁ। আচলতে গুৱাহাটীৰ পৰা মাত্ৰ 40 কিলোমিটাৰ, আৰু মোৰ ঘৰৰ পৰা গুৰুকুলৰ পৰা মাত্ৰ 37 কিলোমিটাৰ দেখাইছে। গতিকে গুৱাহাটীৰ পৰা 40-45 কিলোমিটাৰ দূৰত আমাৰ এই খুব সুন্দৰ বিশ্ববিখ্যাত বুলি ক'ব লাগিব নহয় জানো? সকলোৱে জানে এই পবিতৰা অভয়াৰণ্যৰ কথা। গতিকে এই ব্লগৰ এটাই উদ্দেশ্য, মই যিহেতু ফুৰিব আহিছোঁ, লগতে আমাৰো পৰ্যটকৰ সংখ্যা বাঢ়ক নহয় জানো? আৰু ইয়াতে ভাল ৰিচাৰ্চ হওক এই জেগাখিনিৰ ওপৰত। আৰু যিসকল লোকে দেখা নাই তেওঁলোককো আহ্বান জনাইছোঁ, আপোনালোকো আহক, আহি খুব ধুনীয়া পৰিৱেশটো চাওক। আচলতে আজি আমাৰ হাতী চাফাৰী বা জীপ চাফাৰী নহ'ব, কাৰণ আমাৰ খুব দেৰি হ'ল। আমি আহোঁতে অলৰেডি 1টা বাজি গ'ল, আৰু শৰীৰো কিবাকিবি ব্যস্ততা আছে। সেইকাৰণে আজি আমি চাফাৰী নকৰিলোঁ। সেইকাৰণে ভাবিছোঁ টাইম লৈ আহিম, 2দিনমান টাইম লৈ চাফাৰী কৰিম, প্লাছ আৰু ইয়াৰ যিবিলাক ইতিহাস প্ৰসিদ্ধ জেগাবিলাক আছে সেইবিলাকো আমি দৰ্শন কৰিম আৰু ৰাইজক সেইবিলাক জনাবলৈ চেষ্টা কৰিম। গতিকে মই আহ্বান জনাইছোঁ, আপোনালোকে আহক। পিকনিকৰ ছিজন যিহেতু আহিছে, আৰু যিখিনি মানুহ আজি আচলতে পিকনিক টাইপেই লাগিছে, আৰু নৱেম্বৰ মানৰ পৰা পিকনিক ষ্টাৰ্ট হৈ যায়। আচলতে কৰোণাৰ কাৰণে হয়তো অকণমান ইম্পেক্ট পৰিব। ইতিমধ্যে চৰকাৰী কোনো গাইডলাইন অহা নাই পিকনিক এবাৰ হ'বনে নাই। হয়তো ডিষ্টেঞ্চ মেইনটেইন কৰিলে ডেফিনেটলি হ'ব। আৰু অপেনিং কৰিছে যিহেতু এইটো হ'বই। ইমানখিনি বা খৰচা কৰি এইবিলাক ৰং কৰিছে বা নতুন পদ্ধতিৰে কাম কিছুমান কৰিছে। হয়, এতিয়াতো আহিবই যিখিনি বা আগতো আহিছে। এতিয়া আমি দেখি আছোঁ আগত এটা যেতিয়া খুলিছে, বেছিদিন হোৱা নাই খোলা, অপেনিং কৰা। যিহেতু ভিতৰত বানপানীয়ে মানে কিছু ক্ষতি কৰিছিলে, সেইবোৰ ঠিক কৰা গৈছে। আৰু লগতে প্লাছ ইয়াতে যিখিনি কৰিবলগীয়া কাম আছে সেইবোৰ গোটেইখিনি কৰি অপেনিং কৰিলে। এতিয়া মানুহ আহিছে, আৰু কেইদিন পিছত আৰু আপোনাৰ যথেষ্ট ভিৰ হ'ব। এই ব্ৰিজখনতে আমি সোমাবৰ কাৰণে আমি ৰখিব লাগিব। হয়। গতিকে আশা কৰিছোঁ সমূহ অসমবাসী ৰাইজ তথা বাহিৰৰ মানুহেও আহক, পবিতৰা উপভোগ কৰক নহয় জানো? আৰু মায়ং পবিতৰা বুলি ক'লে আচলতে পিকনিকৰ কাৰণে যথেষ্ট জেগা আছে নহয় জানো? তাঁতিমাৰা আছে, চন্দ্ৰপুৰ তাঁতিমাৰা আমাৰ পৰা ওচৰত বেছি দিন। হাতী বগৰা আছে, হাতী বাগৰা হয়। আৰু ইয়াতে চনকা। এতিয়া পবিতৰাৰ যিখিনি হয় মানে পৰ্যটক, আৰু চনকাটো তাত কম নোহোৱা নহয়। আৰু আমাৰ কেম্প এটা আছে, আমাৰ চম্পকদা পবিতৰা ইক' কেম্প। তাতেও এতিয়া কিছুদিন আগৰ পৰাও তেওঁৰ কেম্পত মানে অত্যন্ত ভিৰ। বিভিন্ন ধৰণৰ বাহিৰৰ পৰ্যটকবিলাক আহে, দেখিছোঁ, ময়ো গৈ থাকোঁ কেতিয়াবা। হয়, গতিকে আমাৰ হৰি খুব ভাল ল'ৰা, এই অঞ্চলৰ জনপ্ৰিয় ল'ৰা, লগতে খুব ধুনীয়া গীত গায়। সি আজি, মই আকৌ এবাৰ কৈছোঁ, সি আজি মোৰ কাৰণে গাইড হৈছে আৰু ধুনীয়াকৈ বুজাই দিছে। গতিকে আশা ৰাখিছোঁ আপোনালোকো আহক, এনেকৈ এনজয় কৰক। আচলতে মোৰ এনেকৈ অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰা হয়, কিন্তু কেতিয়াও ব্লগ বনোৱা নাছিলোঁ। আজি ভাবিলোঁ ব্লগ বনাম বুলি। ব্লগ বনোৱাৰ আগত মোৰ অতিকে শ্ৰদ্ধাৰ দাদা এজন আছে। দাদা হ'ল নিন্তু দা এজন খুব ভাল মিউজিক ডাইৰেক্টৰ, খুব ভাল মিউজিক কম্প'জাৰ। লগতে তেওঁ হাৰ্ডৱেৰ ছফ্টৱেৰৰ কাম কৰে, প্লাছ তেওঁ গোটেই আমাৰ যিটো টেকনিকেল ছাইড, নিউ এণ্ড্ৰুৰ পৰা আদি কৰি সকলোতে তেওঁ গাইড কৰে, শিকায়। আৰু দাদাই ক'লে, হেমেন তই যিহেতু ঘূৰি থাক, গতিকে তই ব্লগ বনাব পাৰ। আৰু সেই চিন্তা আগত ৰাখিয়েই নিন্তুদাৰ লগত আজি পবিতৰা বুলি আহিলোঁ। আৰু পবিতৰাত আহি মই লগ পালোঁ। মই তাক অলৰেডি ফোন কৰিছিলোঁ ৰাতিপুৱা যে হৰি, তোমাৰ ঘৰত গৈ আছোঁ। আৰু হৰি মোৰ খুব মৰমৰ ভাইটি, এজন ভাল কণ্ঠশিল্পী এই মায়ঙৰ। গতিকে হৰিৰ সহযোগত আমি আজি পবিতৰাৰ ভিতৰত অলৰেডি গ'লোঁ, আপোনালোকে দেখিবলৈ পাব। আৰু আমি খুব লাকি যে আমি হাতী চাফাৰী বা জীপ চাফাৰী নকৰাকৈ আমি
এতিয়া গড় দেখিবলৈ সক্ষম হ'ম গতিকে আহক আমাৰ ওচৰতে খুব ধুনীয়া গড় কেইটামান আছে ধুনীয়া বুলি কৈছোঁ এশিঙীয়া গড় অসম বিখ্যাত গতিকে আহক এয়া দেখিছে আমি আচলতে লাকিলি আমি গড় দেখিবলৈ পাইছোঁ এইফালে এইটো এটা গড় আৰু ইয়াৰ অকণমান দূৰতেই আৰু এটি গড় দেখিছোঁ খুব সুন্দৰ পৰিৱেশ মনোমোহা পৰিৱেশ আৰু আগত গ'লে চৰাই চিৰিকটি আছে খুব ধুনীয়া আচলতে সুন্দৰ পৰিৱেশ মোৰ ৰাইট ছাইডত এটা গড় এটি দেখিছে আপোনালোকে কিছু দূৰত খুব ভাল লাগিছে আচলতে এনেকৈ আপোনালোকো আহক আৰু আমাৰ এই অভয়াৰণ্যখন উপভোগ কৰক চাওক খুব ধুনীয়া পৰিৱেশ খুব সুন্দৰ পৰিৱেশ মনোৰম পৰিৱেশ আচলতে মৰিগাঁৱৰ বিভিন্ন ঠাইত আমি শ্বুটিং পাৰপাছত আহিছিলোঁ কিন্তু পবিতৰা চাওঁ বুলি অহা নাছিলোঁ গতিকে খুব ভাল লাগিছে পবিতৰাত আহি মই সেই আহ্বান জনাইছোঁ ব্লগ বনোৱাৰ উদ্দেশ্য আচলতে সেইটোৱেই যে আমি অসমৰ বিভিন্ন ঠাইত তেনেকৈ ঘূৰি থাকোঁ কিন্তু বহুত ইনফৰ্মেশ্যন হয়তো মানুহে নাজানে খুব ভাল লাগিছে আপোনালোকে গছ উপভোগ কৰিলে মোৰ জৰিয়তে আৰু ইয়ালৈ আহক তাকে কামনা কৰিছোঁ মই বৰ্তমান আহি উপস্থিত হৈছোঁ আমাৰ ভাইটি চানীৰ ঘৰত এই আমাৰ চানী ভাইটি আছে আৰু লগতে চানীৰ বন্ধু মা আৰু ভাইটি আটাইকেইজনে আছে খুব ধুনীয়াকৈ আমি চাহ লুচি মিঠাই এইবিলাক খালোঁ খুব ভাল লাগিছে আমি পবিতৰা খুব ধুনীয়াকৈ ঘূৰিলোঁ আজি তাৰপিছত এতিয়া আমি চাহ খালোঁ আৰু অলপ পিছতেই আমি ইয়াৰ পৰা বিদায় মাগিম কিন্তু এটা বস্তু ভাল লাগিছে কি হেমেনৰ ফিল বহুত ভাল মই এতিয়ালৈকে নাই বুলি 4-5 ঘৰ মানুহ চিনাকি হ'লোঁ মানে আজিৰ দিনতে হয় হেমেনৰ লগত আৰু বাকী ব্লগ কৰিলেতো মোৰ পৰা আধা দি মানে চিনিয়ে পাই যাম অসমৰ বহুত চিনাকি আছে হেমেনৰ আৰু হেমেনৰ ব্লগটো চাব নতুনকৈ আৰম্ভ কৰিছে মই ভাবোঁ কি বহুতখিনি তাৰ কথা কয় ষ্টাইল বহুত আৰু যিহেতু তেওঁলোক ছিংগাৰ মানুহ নহয় ষ্টেজত কথা কওঁতে এটা ভাল পাৰ্চনেলিটি নিজৰ এটা বহুত ভাল ডেভেলপমেণ্ট হৈ যায় চ' তেওঁৰ যিটো ভাল হয় আৰু কথা ষ্টাইল বহুত ভাল তো ডেফিনেটলি ভাল পাব আপোনালোকে চাই তো চাই থাকিব আপোনালোকে তেওঁৰ চেনেল থেংক ইউ নিতুদা বন্ধুসকল আমি আহি গুৱাহাটী অভিমুখে এতিয়া ৰাওনা হৈছোঁ মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় মোৰ এই ব্লগৰ জৰিয়তে মৰিগাঁৱৰ যিটো ভ্ৰমণ আপোনালোকে নিশ্চয় এনজয় কৰিব পাৰিব কাৰণ মই ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিছোঁ মোক অনুপ্ৰেৰণা যোগাইছিলে মোৰ অতিকে শ্ৰদ্ধাৰ নিন্তু দাই আৰু হঠাৎ আহি ৰাস্তাত দেখিলোঁ এইফালে খুব ধুনীয়াকৈ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে খুব ধুনীয়াকৈ ক্ৰিকেট খেলি আছে খুব ভাল লাগিছে আচলতে মোৰ একদম ল'ৰালি কালৰ কথা মনত পৰি গৈছে আমিও এনেকৈ খেলিছিলোঁ সঁচাকৈ খুব ভাল লাগিছে আৰু এনেকৈ আপোনালোকেও আহক আৰু এনেকুৱা ভাল ভাল মুহূৰ্ত শ্বেয়াৰ কৰক আৰু মই লাষ্টত এটা কথা ক'ব খুজিছোঁ মোৰ যিটো ফাৰ্ষ্ট ব্লগ বনাই আছোঁ আপোনালোকে নিশ্চয় ভাল পাব আৰু তলত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিখিনি অলৰেডি মোৰ লগত আছে মোৰ লগত ছাবস্ক্ৰাইব হৈ আছে তেওঁলোকক অনুৰোধ কৰিছোঁ শ্বেয়াৰ কৰিবৰ কাৰণে লাইক কৰিবৰ কাৰণে লগতে কমেণ্ট কৰিবৰ কাৰণে আৰু যিখিনি নিউ কামাৰ্ছ নতুনকৈ আহিছে তেওঁলোকেও যাতে মোৰ এই ভিডিঅ'বিলাক কণ্টিনিউ চাই থাকে আৰু শ্বেয়াৰ কৰে লগতে মোক মৰম আৰু আশীৰ্বাদ দি যাতে কামনা কৰিছোঁ ধন্যবাদ বাই বাই